Hello, hi guys, welcome back to my channel. আৰু আজি আপোনালোকক নতুন এটা ভিডিও লৈ মানে আগবঢ়ালো আপোনালোকলৈ নতুন এটা ভিডিও আগবঢ়ালো আজি মই যাই আছো আপোনাৰ চন্দ্ৰপুৰত এচিবি কলনী হয় আপোনাৰ এটো 40-50 বছৰ আগৰ কাহিনী আপোনালোকক এটা ছবি দেখাবলৈ যাম কিন্তু হেতু এতিয়া বৰ্তমান ছবি গৃহ হৈ থকা নাই ভাঙি চিঙি আপোনাৰ তাত অৱস্থা বেয়া হৈ গৈছে ওটা বহুত পিখাস কিবা থাকিলে আছে বুলি কলেও বেয়া নহয় আৰু তাতে বহুতে কয় তাতে বোলে বাঘ সিংহ কিবা কিবি ওলাই আৰু গতিকে বলকচোন আজি আপোনালোকক দেখাম কিমান সত্য কিমান অসত্য সকলোবিলাক আপোনাক দেখাবলৈ চেষ্টা কৰিম গতিকে এই ভিডিওটো স্কিপ নকৰিব আপুনি শেষলৈকে চাই থাকিব ধন্যবাদ দেই তেতিয়াহলে বলক ভিডিওটো আৰম্ভ কৰো Malo আমি একদম পুরা বিন্দাস মানে পুরা ভয় লাগা রাস্তা দিয়ে আহি আছো ভূতে খায়নে মানুহে খায়নে বাঘে খায়নে শিয়ালে খায়নে ঠিক নাই কিন্তু কিবা যে খাব চিয়ৰ কি হয় ঠিক নাই আজি ফাইনালি আমি আহি পালো গাইস তো গাইস আমি আহি গলো আপোনাৰ চন্দ্ৰপুৰত থকা একদম বিখাক্ত একদম মানে কি কম আৰু ভূত বাংলা এটা আছে তাতে বৰ্তমান সিনেমা হল থকা নাই এইটো ভূতে বিখাসে গলা সব ঘুমাই আছে গতিকে গাইস আজি নতুন সদস্য লৈ আহিছে ভাৰ্গৱক লৈ আহিছো আৰু এফালে দীপ বাকি ইহঁত গোটেইকেইটাকে আনিছে আজি ইহঁত নতুন দুটাক মানে তাতে সোমোৱাই দিম দিবলে আজি কি হয় আমি কি নাযাওঁ যাব লাগিব এই নাযাওঁ বুলি কৈ আছে এই নাযাওঁ বুলি কৈ আছে গতিকে এনেকে নহব এই নহয় গোটেইকেইটা যাম কি হয় হব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো ন আগত কোন যাবা আগত এই মালো যাব গতিকে নহয় এই ভাৰ্গৱক আগে পঠোৱা ভাৰ্গৱ নহয় বে আগে একো নহয় ইহঁত এতিয়া মহা সমস্যা হ'ল ইহঁত দুটা বোলে নাযায় ইহঁত দুটাৰ কাৰণে আহিলো কিন্তু ইহঁত দুটা নাযায় এই একো নহয় বে বলা না বলা একো নাই ইমান টেনশ্যন ল'ব লাগে একো নাই চাওক কিমান ভয়ানক কৃষ্ণ এই বলা নাই একো নহয় বে এই বে একো নহয় এ ভাৰ্গৱ এ কিয় সোমাই ভয় লাগিছে একো নহয় আহা একো নাই বে বলা একো নহয় বলা না আমি গাড়ীখন মানে হেৰি কৰি থৈছো ঘূৰাই থৈ দিছো কি হয় কি নহয় ঠিক নাই গতিকে বলক চাই থাকো ভিডিঅ'টো
এই পলাই দিলে ই নাহে বোলে তো গাইছ না না সঁচাকৈ এইটো বহুত ভয়ানক হয় ইয়াতে ফটো আমি কৰি আছে হয় কিন্তু ঐ না মোক অকলে থৈ নাযাবি ঐ ৰ'বা গৈ আছোঁ গাইছ চাওক এইবিলাক কোণাবিলাক কিমান ভয়ানক কোঠাবিলাক চাওক না কিমান ভয় লগা অ' আছোঁ ৰ'বা যাই আছোঁ ভয় নকৰে এই ব'লা একো নহয় দীপ আৰে এক্সপিৰিয়েঞ্চ হ'ব লাগে ন শুন বেছি হাল্লা নকৰিবি দেই কি বা কি ঠিক নাই গতিকে গাইজ ইয়াতে বহুত ভয়ানক আপোনালোকে চাব পাৰে ক'লো নহয় আপোনালোকৰ কম যদি ক'ব ভাষা নাই মানে মুখৰ পৰা একো ভাষা ওলোৱা নাই চাওক না কিমান ভয়ানক এইবিলাক চিনেমা হল হৈছিল 1980 বন্ধ হৈছিল তো চাওক এই বাঘ আছে বুলি মানে বহুতে কয় হা গতিকে এইবিলাকো চাবি কৃষ্ণ 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 এইবিলাক চাওক এইটো আপোনাৰ গেলাৰী আছিল ন গেলাৰীৰ ওপৰত আছিলে মানে কিবা হ'লে ইয়াতে হৈছিলে অৱশ্যে ইয়াতে তাৰপিছত চিনেমা মানে নচলিলে ইয়াতে বেলেগ আপোনাৰ যিমান ফাংচন যি হৈছিলে ইয়াতে চলিছিল বাকী চিনেমা হল মানে চিনেমা চলিব নাপালে এইবিলাক চাওক না ওপৰৰ সেইবিলাক চাওক না বাপৰে কৃষ্ণ চাওক এই যিটি বস্তু নালাগিবি দেই ৰ'ব আমি এইটো আগে এইটো দেখাই লওঁ আৰু ইয়াতে আপোনালোকক জনাই থওঁ যে আজি 6-7 মাহৰ আগত যিখন আপোনাৰ অসমীয়া পিশাচ চিনেমা ৰিলিজ হৈছিল ন তাৰে আপোনাৰ টাইটেল সংটো ইয়াতে মানে শ্বুটিং কৰিছিলে ভাঙি যাব যোৱাটো ভাল নহ'ব ন পিছত খাব হা আগে বাঘে খাব যদি খায় বাঘ চাই আছে নেকি চাবা ভাঙি যাব ৰিক্স ল'ব নোৱাৰি ভাঙি যাব ভাল আছোন টাইম আহি গ'ল আপোনালোকে চব এই ভয় লাগিছে নেকি দাদা বহুত ভয় লাগিছে মোৰ সেইকাৰণে মই ৰডডাল লৈছোঁ এটা কিবা আহিলে মানে পাৰিব আৰু তই বুদ্ধিয়ক আছ হেলমেটটো আগে লৈ লৈছোঁ মইতো বাৰু খাবই বাঘ চাঘ খাবই অলপ নিজৰ চেফটিৰ কাৰণে লৈছোঁ আৰু ঠিকে আছে এইবিলাক চাওঁ আপুনি জাগা বহুত ডেঞ্জাৰ জাগা মানে পৰাপক্ষত আহিবই নালাগে মানুহ এনেই ভয়হে খোৱা যাব কিন্তু আমি চকত আহি গ'লোঁ কোনবিলাক আহিব পাৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কপলছবিলাক ভয় নহয় না সিহঁতৰ ভয় নাই কিন্তু আমাৰ জীৱনত ভয় হৈ আছে
এইবিলাক চাওক, এইবিলাক ৱালবিলাক চাওক না আপোনালোকে কিমান ভাল। এইটো দৃশ্য দেখিলে আপোনালোকে বহুত ভয় খাই যাব। চাওক ৰঙা ৰঙা শাৰীবিলাক হেৰি হৈ আছে। এইফালে চাওক, এই তাতে আছে যে এইটো গেলাৰী হয়, আমি যাম এবাৰ উঠিব। তাতে উঠিব পাৰিনে? চাওক নাই চাওক, মোক এতিয়া নাযাবি। তো গাইজ চাওক, মই দেখাই আছোঁ আপোনালোকক ফটোবিলাক। এইবিলাক চাওক না অৱস্থা। মালো এই এটা নাহ কিয়, মোক ভয় লাগে অকলে। তো চাওক আপোনালোকে এইবিলাক চাব পাৰে, মই দেখাই আছোঁ কি আছিলে। চব ভাঙি চিঙি শেষ হৈ গৈছে। এই লেট্ৰিন বাথৰুমতে আকৌ বেছি ভূত পিশাচবিলাক থাকে হয়নে? আমি চিনেমাত যিবিলাক দেখি থাকোঁ লেট্ৰিন বাথৰুমতে সোমাই থাকে। গতিকে এইবিলাক চাই আপোনালোকক দেখাই দিব পাৰিম বাহিৰলৈকে। বাহিৰৰ দৃশ্য চাৰিওফালে কেৱল জংঘলে জংঘল জংঘলে চাওক। মই বাহিৰৰ ফালে এবাৰ দেখাই দিছোঁ। চাওক মানুহটো আগে যাব নোৱাৰো কাৰণ ভয় লাগে, ক'ত কি আছে ঠিক নাই। কেৱল জংঘলে জংঘল, চব জংঘল, খালি জংঘল এইবিলাক, বাকী একো নাই। এইবিলাক চাওক। এই তলত নোযোৱা, তলত এবাৰ যাওঁ। হা তলত গৈছা? মই এবাৰ যাই আহোঁ নেকি? ইয়াতে কোন আহিব পাৰিব? এতিয়া যদি তোমাক কয় ৰাতি যদি থাকিবৰ কাৰণে মই তোমাক 2 লাখ টকা দিম, পাৰিবনে থাকিব? তো গাইজ চাওক না, বা কি ভয়ানক ৰে। পৰাপক্ষত এইবিলাকত আহিব নালাগে হয়নে? একোতো কাম নাই, এইটোত আহিনো আৰু কি কৰিম আমি, হয়। গতিকে ইয়াতে অহা দৰকাৰ নাই আচলতে। আমি কলিজাটো হাতত লৈ পেলাই একদম আহিছোঁ। ইয়াত দুটা হাঁহি আছে যদিও মানে বিৰাট ভয় খাই আছে। সঞ্জিতেতো কৈ আছে নাই নাই নাহো দেই ইয়ালৈ। মালো তুমি আহিবা নেকি? নাই ৰ'বা, মই এটা কথা সুধো, যদি তোমালোকক কোনোবাই দিয়ে 1 লাখ টকা এটা দিয়ে, কি আহিবা নেকি? ৰাতি থাকিব পাৰিবা না? মই নাথাকো। তুমি? মোক পইচা নালাগে ভাই। কি লাগে তোক? পইচা নালাগে বোলে, সিহঁতক জীৱনটোহে লাগে। পইচা লৈ কিনে কি কৰিম? জীৱনটো থাকিলে বহুত পইচা আছে, বহুত পইচা, সঁচা কথা। কিন্তু সঁচাই হেল্ল' গাইছ, ইয়াতে কোনো নাহিব, বহুত ডেঞ্জাৰ জাগা হয়। যদি একবাৰ যদি ধৰি লয় শেষ। 40 বছৰটো ওপৰত আছে যদি ইয়াতে নিশ্চয় কিবা আছে। আৰু চাওক এইবিলাক যদি সঁচাকে এটা 40 বছৰৰ বেছি হৈ গৈছে তেতিয়াহ'লে হয়নে? মানুহ কিছুমান ঘৰত 1 মাহ 2 মাহ মানুহ নাথাকিলে তাতে কিবা বেয়া বস্তু কিবা জংঘল মংগল হৈ কি অৱস্থা হৈ যায়। কিন্তু তেনেস্থলত এইটো 40 বছৰ ধৰিলে একেবাৰে বন্ধই হৈ আছে, এইটো একো নাই। কিন্তু এটা কথা ইয়াৰে যিমান কিন্তু ইয়াতে হেৰি নহয়, আগৰ পুৰণা কাঠবিলাক কেনেকুৱা আছিলে, এতিয়া ধৰি লওক কাঠ চাঠ ৱাল চোৱাল এইবিলাক চাই পেলাই আপোনাৰ সঁচাকৈ 40 বছৰ নিচিনা নালাগে। কিন্তু মানে আগৰ কাঠ তো আগৰ এইবিলাক কাঠবিলাক ন, গতিকে ইমান হেৰি নহয়।
দীপ কি হ'ল ইমান ভয় লাগিছে যে তাক মানে আমি ফুৰাব লৈ আহিলো কিন্তু সি এতিয়া ভিতৰত সোমোৱা নাছিল কিন্তু এতিয়া সোমালেগে সি এনে মানুহ বহুত ভাল ভাল ল'ৰা হয় সেইকাৰণে ভয়তে লাইটাৰ লৈ আছে সি আমি ওপৰত গৈ আছো আমি গেলাৰীৰ ওপৰত যাই আছো ইয়াত এটা ভয়তে নাহে চাওক এই গেলাৰীত যাই আছো এই দ্বীপ যাই আছে দুটা ভয় পোৱা দুটা হয় নাহে এইফালে ইমান ভয় কিয় খালা মানে আপুনি গম পাব দিয়ক ৰাতি সপোন দুইটাই বম ভয় খাইছে নাই মানুহকেইটা দেখা দে চেহেৰা তেহে এনেকা কিন্তু বম ভয়ানক বম মানুহ হল গেলাৰী এইটো গেলাৰী হয় ইয়াৰ পৰা মানে মানুহবিলাক কিন্তু এই দীপ মানে চিনেমা ষ্টাৰ্ট হ'ব নাপালে নেকি হৈছে হা হৈছে 1980 বন্ধ হৈছে আগতে হৈছে নেকি এতিয়া বন্ধ হোৱাটো গম পাওঁ জন্মই হোৱা নাই তেতিয়া আমাৰ জন্ম হোৱা নাছিল কিন্তু মানে শুনা মতে মানে 1985 বোলে বনাইছিলে হয় মানে বন্ধ হৈছে তেতিয়াহে বন্ধ হৈছিল আচ্ছা আচ্ছা তেতিয়া চিনেমা চলি আছিল 15 বছৰ মান চলিছে চিনেমা বন্ধ হোৱাৰ পিছত তোমাৰ এই কিবা হয় বেলেগ প্ৰগ্ৰাম হোৱা হৈছিল নেকি এনে নৰমেল স্কুলৰ প্ৰগ্ৰামবোৰ হৈছিল হয় ওচৰতে আপোনাৰ স্কুল আছে হয় স্কুলখনো বন্ধ হ'ল কিন্তু মানে যিমান প্ৰগ্ৰাম পাতিছিলে ইয়াতে পাতিছিলে গতিকে চাওক ইমান বছৰ যদি পুৰণা তেতিয়াহ'লে হা কিমান ভয়ানক হ'ব লাগিব এইবিলাক চাওক জেগাবিলাক চাওক ইয়াৰ ওপৰত একো টেনশ্যন নাই আৰু ইয়াত ন ইয়াতে বহুত ধুনীয়া ওপৰত তো চাওক ইয়াৰ পৰা আপোনাৰ ওপৰৰ পৰা পুৰা একদম ধুনীয়াকে এই নদীখন দেখা পায় দেখিছে নে আপোনালোকে এইখন নদীখন তো গাইস ভিডিঅ'বিলাক চালো বহুত ভয় লগা আপোনাৰ যদি মোৰ এই ভিডিঅ'টো আপোনালোকে দেখা পায় তেতিয়া ভাবিব মানে ৰাতি একো হোৱা নাই শুই থাকোঁতে আৰু যদি মানে ভিডিঅ'টো নাপায় তেতিয়াহ'লে আপোনালোকে গম পাব মই গুচি গ'লো বুলি গতিকে চাব তো হৈ গৈছে এই দুটা ভয় পালো হা ৰবা এতিয়া সুধিম মই তোমালোকক যে আমাৰ লগত এতিয়া আহি পেলাই ফিলিংছ কেনেকুৱা
তো গাইছ আমি চালো মানে সঁচাকে বহুত ভয়ানক আছিলে ভয় লগীয়া আছিলে আৰু মানে সঁচাকে বহুত ভয় লাগিল মানে কি কম আৰু এইটোৱে আপোনাৰ সেই ছবিগৃহ আছিলে প্ৰথমতে ছবি ঘৰ বনাইছিলে মানে চিনেমা হল বনাইছিলে কিন্তু মানুহবিলাক ইয়াত বেছি দিন চলিব নিদিলে তাৰপিছত বেলেগ প্ৰগ্ৰাম হোৱা হৈ গ'ল গতিকে আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোক তো গাইছ আমি একদম ভিডিঅ'টো শেষ কৰি পেলাই আপোনাৰ আমি এই দ্বীপহঁতৰ ঘৰলৈ আহিলোঁ এইটো পিছফালে দ্বীপ সিহঁতৰ ঘৰলৈ আহিলোঁ কিন্তু আহি পেলাই সিহঁতৰ ঘৰত অলপ আমি দিগদাৰে কৰিলোঁ অলপ মানে আমি অলপ নহয় বহুতখিনি দিগদাৰ কৰিলোঁ চাওকচোন চাওক এই চাওক কিমানবিলাক খাদ্য আমাৰ কাৰণে যোগাৰ কৰিছে গতিকে আমি অহাৰ কাৰণে অকণমান প্ৰব্লেমে হৈ গ'ল ন ইমানবিলাক হেৰি কৰিছে চোৱা না হয় দীপ থেংক ইউ দেই চবৰ ফালৰ পৰা তোমাক থেংক ইউ শৰ্মা চাওক কি দিছে দেখাই দিছোঁ বুঞ্জিয়া দিছে চিঙৰা এইটো কি কয় কাপ কেক পিঠা হয় ঘৰত বনোৱা গিলাচ পিঠা এইটো আন্দা বুনিয়া লাডু কেক দিলে বিস্কুট দিলে চাহ দিলে কিমান বস্তু দিছে চাওক পুৰা টিপটপ ভাৰ্গৱদা দি ভাতে দাদাহঁতে আমাৰ ঘৰত আহিলে ভাৰ্গৱদা যিহেতু মাংস নাখায় ন সেইটো কাৰণে আমি নিৰামিষ আইটেম কৰিলোঁ এইটো সঞ্জীৱ দা হয় এইটো মালো এইটো দীপদা এইটো ভাৰ্গৱদা এইটো ৰিংকুদা সেইটো কাৰণে আমাৰ ঘৰত আহিছে বহুত ভাল লাগিছে আজি তো গাইছ চাওক আমি দুপৰীয়া সাজ আজি দ্বীপহঁতৰ ঘৰতে খালোঁ দ্বীপে খোৱালে চাওক কিমান আইটেম দিছে চাওক ভাত দালি আপোনাৰ পাপৰ আচাৰ দালি বাদাম আলু ভাজি চালাড তিলৰ চাটনি কচু ভাজি বা কি খাবা আৰু ইমান সুন্দৰ বনাইছে নহয় খুৰী ক'ত গৈছে এয়া ৰান্ধনি আহি আছে দেই এয়া আমাৰ স্পেচিয়েল ৰান্ধনি একদম চবকে খুব মৰম কৰিছে আমাক আজি নতুনকৈ অহা বুলি একদম পুৰা এপ্যায়ন কৰিছে আমাক খুৰী আমি আজি ঘপককৈ আহি গ'লো দেই একদম ঘপককৈ আহি গৈছোঁ আজি মানে সেইকাৰণে আপুনিও বহুতখিনি হেৰি কৰিছে হয় 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 ভাল লাগিছে বহুত ভাল হেৰি কৰিছে